নমস্কাৰ বন্ধু বান্ধৱীসকল জিকেৱাই নলেজত আপোনাক স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও ভাল পোষ্টৰ চাকৰি ওলাইছে, বহুতো হাই ৰেংকৰ চাকৰিকেইটা। নেম অফ পোষ্ট হৈছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ অফিচাৰ। নেম অফ পোষ্ট টোটাল পোষ্ট হৈছে আপোনাৰ 115। কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং হৈছে আপোনাৰ 56টা। আনৰিজাৰ্ভৰ ভাগত আছে 30টা, EWBSৰ 6টা, OBSCৰ আছে OBCৰ ক্ষেত্ৰত আছে 6টা, SCৰ ক্ষেত্ৰত 8টা, STৰ ক্ষেত্ৰত আছে 6টা আৰু ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং ক্ষেত্ৰত আছে 94টা পোষ্ট। ইণ্টেলিজেণ্ট বাৰোৱাৰ IB ৰিক্ৰুইটমেণ্টৰ 2022 লাষ্ট ডেট আপোনাৰ 7/5/2022। ইণ্টেলিজেঞ্চ বাৰোৱাৰ ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে 115 এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ অফিচাৰৰ গ্ৰেড 2 এক্সিকিউটিভ পোষ্ট ওলাইছে, যে বহুতো উচ্চ পদৰ এই পোষ্টকেইটা ওলাইছে। ইয়াতে আপোনাৰ যে চেলৰীৰ দিশটো চাই বহুতো 44,900 পৰা 1,42,400। এইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়, বহুতো হাই ৰেংকৰ চেলৰী। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এজ লিমিটত দিছে আপোনাৰ 18 পৰা 27 বছৰ, ইয়াৰ মাজত কৰিব পাৰিব। আপাৰ এজ লিমিটেড আছে। ইয়াতে বয়সটো SC আৰু STৰ ক্ষেত্ৰত 5 বছৰ ৰেহাই আছে আৰু OBCৰ ক্ষেত্ৰত 3 বছৰ ৰেহাই আছে। ইয়াতে এপ্লাইৰ এটা নগণ্য পে'মেণ্ট ফিজ আছে, সেইটো আপোনাৰ অনলাইন পে'মেণ্ট কৰিব লাগিব। UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডে যিহেতু কৰিব পাৰে আপুনি কৰিব পাৰিব। অনলাইন পে'মেণ্ট কৰাৰ পিছত আপোনাৰ এডুকেশ্যন কোৱালিফাইড গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট ৰিকগনাইজেশ্যন ইউনিভাৰ্চিটিৰ পৰা এপ্লিকেশ্যন ফিজটো 100 টকা আৰু SC, ST, OBC, EBC ফেমিলিৰ এক্স ছাৰ্ভিচমেনৰ নীল সেইটো দিব নালাগে। কৈছে এক্স ছাৰ্ভিচমেন যিবিলাক আছে তেওঁলোকৰ পে'মেণ্ট কৰিব নালাগে, অনলাইন পে'মেণ্টটো কৰিব লাগিব। আৰু ইয়াতে চিলেকশ্যন যিটো প্ৰচেছ আছে, ৰিটাৰ্ণ এক্সাম হ'ব এটা 100 মাৰ্কেৰ আৰু তাৰ টায়াৰ 50 মাৰ্কৰ ডিছক্ৰিপশ্যন টাইপ হ'ব। পৰৱৰ্তী ইণ্টাৰভিউ হ'ব আপোনাৰ ইণ্টাৰভিউ এতিয়া টায়াৰ 3 এটা ইণ্টাৰভিউ হ'ব 100 মাৰ্কৰ আৰু এক্সাম চেণ্টাৰখিনি হ'ব আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত হ'ব। এইকেইটা চেণ্টাৰত আপোনাৰ এক্সামখিনি দিব লাগিব অসমৰ ক্ষেত্ৰত। আমাৰ এই চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইয়াতে কৈছে এপ্লাই কৰিব লাগিব www.mha.gov.in অৰ www.ncs.gov.in এইটো ৱেবছাইটত আপুনি এপ্লাইখিনি কৰিব পাৰিব। ইয়াৰ লগতে কোৱা হৈছে আপোনাৰ এপ্লাইখিনি আৰম্ভ হৈ গৈছে। অপেনিং ডেট ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন 16/4 পৰা লাষ্ট ডেট হৈছে আপোনাৰ 7/5/2022। এইখিনিৰ ভিতৰত আপোনাৰ এপ্লাইখিনি কৰি ল'ব সোনকালে।